বহুত দেৰিকৈ শাৰদীয় দুৰ্গোৎসৱৰ শুভকামনা আপোনালোকলৈ জনালোঁ। আশা কৰোঁ মোৰ এই পূজাৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব আৰু আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক আৰু কমেণ্ট কৰিব বুলি আশা কৰিলোঁ। আজি সপ্তমী পূজা, ৰাতিপুৱা চাকি ধূপ দি গ'লোঁ আৰু সন্ধ্যা এয়া অকণমান ওলাই আহিছোঁ পূজা চাম বুলি। এয়া সপ্তমী পূজাৰ পিছদিনাখনৰ দৃশ্য। অষ্টমী আৰু নৱমী এইবাৰ যিহেতু একেদিনাখনেই হৈছে। এয়া অষ্টমী পূজা ৰাতিপুৱা হৈ গ'ল, এয়া কুমাৰী পূজা হৈ আছে নৱমী পূজাৰ। এয়া আমাৰ ছোৱালীয়ে এয়া কুমাৰী পূজা কৰিছে। প্ৰথমগৰাকী ৰঙা সাজ পিন্ধি আছে যে প্ৰথমগৰাকী আমাৰ ছোৱালী। আৰু এয়া চাওক, এয়া যিগৰাকী 9গৰাকী আছে সৰ্বমুঠ, গোটেইকেইগৰাকীকে কুমাৰী পূজা কৰিবলৈ বহুৱাইছে। ইমান ভাল লাগিছে নহয় জানো বাৰু? সেইকাৰণে মই ইয়াতে সাঁচি থ'লোঁ, যিহেতু আমাৰ ছোৱালীজনীও আছে, পিছলৈ তাই ডাঙৰ হ'লে চাবও পাৰিব আৰু আমাৰো চাই ভাল লাগিব। তাই অকণমান যেতিয়া ডাঙৰ হ'ব তেতিয়া চাই ভাল লাগিব। আৰু এনেও এনেকুৱা ধৰ্মীয় অনুষ্ঠানবিলাকৰ লগত থাকি অকণমান ৰৈ থাকি চাই কৰি মোৰ অলপ ভাল লাগে। এনেকুৱা অনুষ্ঠানত জড়িত হৈ থাকিলে একো নাখালেও ভোক নালাগে। এয়া ধুনীয়াকৈ কুমাৰী পূজা চলি আছে। এয়া আচলতে আমাৰ ভাৰতীয় সমাজৰ নাৰী শক্তিৰে এক উদাহৰণ বুলি মই ভাবোঁ আৰু দেখিও ভাল লাগিছে। চাওকচোন গোটেই কেইগৰাকীকে এয়া সকলোৱে বহি কুমাৰী পূজা চাই আছে। এয়া আমাৰ ছোৱালীয়ে তাত পূজাত দিয়া কল এটাকে খাই আছে। এনেই ঘৰত আকৌ কল নাখায়ে, বহুত জোৰ কৰি ধমকি দি খুৱাব লাগে, কিন্তু পূজাত গৈয়ে তাই প্ৰথমতে কলটো লৈ খাই আছে। এয়া ফুল দি আছে প্ৰত্যেকগৰাকী কুমাৰীকে, পুৰোহিতে ফুল দি আছে। এজনে বিচি আছে, বহুত গৰমো পৰিছিলে সেইদিনাখন। আৰু এইফালে এয়া খাবলৈও কিবা দিছে তেওঁলোকক আৰু দক্ষিণাও দিছে, বস্ত্ৰদানো কৰিছে। এয়া তেওঁলোকক সেৱাও কৰিছে। ময়ো কৰিম বাৰু, সকলোৱে কৰি আজৰি হৈ লওক, তাৰপিছত ময়ো কৰিম। সিহঁতে বিশেষকৈ মানে বেলুন দিছে, সিহঁতক বেন দিছে, তাৰপিছত তেনেকুৱা ধৰণৰ কিবা ফুল চুল দিছে। সেইবিলাক পাই ইমান বেছি উৎসাহিত হৈছে, বহুত ভাল পাইছে মানে। সেইটো চাই মোৰ বহুত বেছি ভাল লাগিছে। সেয়া চাওকচোন, প্ৰত্যেকজনী কুমাৰীকে এনেকৈ সেৱা কৰিছে। এনেও আমাৰ অকণমানি যিবিলাক ল'ৰা ছোৱালী, সেইবিলাকৰ মনবিলাক বহুত কোমল আৰু তেওঁবিলাকক কিবা বস্তু দিয়া হওক বা এনেই খাবলৈ দিয়া হওক, দিলে তেওঁলোকে বহুত বেছি ফূৰ্তি পায় আৰু আমাৰো মন ভাল লাগে। এনেকুৱা অনুষ্ঠানবিলাক চায়ো ভাল লাগে আৰু আমি নিজে জড়িত হৈও ভাল লাগে। আৰু আপোনালোকৰো কেনেকুৱা লাগে এনেকুৱা অনুষ্ঠানবিলাকত আপোনালোকে মোক কমেণ্টত জনাবচোন। অকণমানি মাইনা এজনীয়ে চাওকচোন, ইমান ধুনীয়াকৈ চাই চাই কিবা কথা আলোচনা কৰি আছে। দেখিয়ে মৰম লাগিছে, মানে ইমান অকণমানি অকণমানি ছোৱালী, মোৰ দেখি মানে বহুত বেছি ভাল লাগিছে। এইফালে এয়া এগৰাকীয়ে তেওঁলোকক কিবা খাবলৈ দিছে। তেওঁলোকৰ বাৰু খোৱা হোৱা নাই, তেওঁলোকে কোনেও খোৱা নাই, কিন্তু তেওঁলোকে চাই আছে। এইফালে এয়া সেৱাও কৰি আছে। গোটেই ছোৱালীকেইজনীয়ে ইজনীয়ে সিজনীৰে চোৱাত ব্যস্ত আৰু পূজা মণ্ডপত থকা তেওঁলোকে মানুহ চোৱাত ব্যস্ত হৈ আছে, কিন্তু কোনেও মাকক নাই বিচৰা। ঘৰত হ'লে মা 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 কৰি একদম ক'ব নোৱাৰা হৈ যায়। এয়া কুমাৰী পূজা শেষ হোৱাৰ পিছতে এতিয়া মহানৱমী পূজাৰ হোম হ'ব। হোম হোৱাৰ পিছতে আজিৰ যি নৱমী পূজা সেয়া শেষ হ'ব। মই নৱমী পূজা শেষ হোৱাৰ পিছতহে ঘৰলৈ যাম। মই ৰাতিপুৱাই আজি দিনটো বহিম বুলিয়ে আহিছোঁ পূজাৰ থলীত। তাৰপিছত এয়া সকলোৱে সেৱা কৰিছে কুমাৰীসকলক আৰু ইয়াৰ পিছতে আজি কুমাৰী পূজা এতিয়া শেষ হ'ব। আজি দশমী পূজা আৰু আজিও দুৰ্গা পূজাৰ শেষ দিন। আজি দুৰ্গা মাক বিসৰ্জন দিয়া হয়।
এয়া আবেলি সকলো মানুহ দেৱীক বিসৰ্জন দিবলৈ ওলাই আহিছে, আমি ওলাই আহিছোঁ। আৰু শেষৰ দিনা এনেকৈ দুৰ্গা মাক বিসৰ্জন দিয়াৰ সময়ত ঘৰৰ পৰা ওলাই আহিব লাগে বুলি আগৰ পৰা এক নিয়ম প্ৰচলিত হৈ আহি আছে। সেয়েহে আমি প্ৰত্যেক বছৰে আহোঁ। ঘৰত থাকোঁতেতো আমি বিসৰ্জন দিবলৈ গাড়ীত এনেকৈ উঠি যাওঁ, বহুত ভাল লাগে। আজিৰ দিনটোত দুখো লাগে, কাৰণ যি দুৰ্গোৎসৱ সেই দুৰ্গোৎসৱৰ লগত জড়িত হৈ থাকি চাকি ধূপ দিয়াৰ পৰা ফূৰ্তি কৰি বহুত ভাল লাগে। আৰু এনেকৈ দেৱী মাক বিসৰ্জন দিয়াৰ দিনাখন বহুত নিমামাও এটা পৰিৱেশৰ সৃষ্টি হয় বিসৰ্জন দি যোৱাৰ পিছত, সেইকাৰণে বেয়াও লাগে। এয়া আমি আহিছোঁ বিসৰ্জন দিয়া চাম বুলি পেলাই, এয়া ৰৈ আমি উপভোগ কৰি আছোঁ, ভাল লাগিছে। আমাৰ এয়া ছোৱালীও আহিছে, এয়া ছোৱালী আহি পেলাই পিছে শুলেহে। একেবাৰে তাই দেউতাকৰ কোচত ধুনীয়াকৈ নিশ্চিন্ত মনেৰে ধুনীয়াকৈ শুই আছে। আৰু মই এইফালে ভিডিঅ' কৰি আছোঁ সকলোকে। এয়া চব মানে সকলো মানুহ দোকানৰ আগে আগে এনেকৈ বহি আছে, ফুটপাথৰ এনেকৈ শাৰী কৰি পেলাই ধুনীয়াকৈ বহি আছে। তাৰ মাজতে আমি সন্ধ্যা লাগিছে যিহেতু একাপ চাহো খাই ল'লোঁ। আৰু এনেকুৱা সময়ত এনেও ওলাই আহি অকণমান ভালো লাগে বাৰু। আৰু এনেকুৱা উৎসৱ পাৰ্বণ হ'লেতো কোনো কথাই নাই, ওলাই আহিবলৈ মন যায়েই, নহয় জানো বাৰু। এয়া চাওক, এয়া দেৱী মা বিসৰ্জন দিবলৈ নি আছে, সকলো উলহ মালহেৰে ইয়াৰ লগত জড়িতও হৈ গৈ আছে। বহুত ভাল লগাৰ কথা, যিহেতু এয়া আমাৰ পূজা, আমি সকলোৱে আদৰি লোৱাটো আমি মনেৰে এই পূজা যিসকলে মানে আমি মানো সেইসকলে মানিলে মনটো ভাল লাগে বুলি মই ভাবোঁ। আৰু আজিলৈ